এই মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহিলে এই উপ নিৰ্বাচনত কেনেধৰণৰ ব্যৱস্থা লৈছে বা কি ধৰণৰ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সিদিনা বহিছে হয় কথাটো সকলোৱে গম পাই আছে। তেনে আমি উপ নিৰ্বাচনটো লৈ পেলাই আলোচনাটো কৰিছোঁ আৰু বিশেষ হিচাপে আমি মিত্ৰজোঁটত কেনেকৈ সোমাব পাৰে বা থাকিব পাৰে এইবিলাক কঠিকতা লৈ আমি আলোচনা কৰিম। যেন হওক মিত্ৰজোঁটত BPF দলে মানে অলমষ্ট ফাইনাল যে BPF মিত্ৰজোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব। এইটো অলমষ্ট ফাইনাল হ'ল, জাষ্ট ডিক্লাৰেশ্যনৰ বাকী সেইটো 2 এদিনতে হৈ যাব। আৰু আমি উপ নিৰ্বাচনটো লৈ পেলাই আমি আলোচনা কৰিছে হয় গোসাইগাঁৱতো আমি BPF হিচাপে আমি খেলিম আৰু ভবানীপুৰতো আমি BPF হিচাপে বিজেপিক জিকাবৰ কাৰণে সহায় কৰিব লাগে এইখিনি কথা। আৰু তামোলপুৰ বিষয় লৈ আমি এতিয়াও ফাইনেল কৰিব পৰা নাই। ক'ত ক'ত টিকেট দিব ছাৰ আপোনালোকে? ছাৰ UPPLতো টিকেট ঘোষণা কৰিলে নাই, UPPLটো নিজাববীয়া দল, এইটো ইণ্ডিপেণ্ডেণ্ট দল। মিত্ৰ দলৰ অংশীদাৰ ছাৰ হয়, UPPL হ'ল মইতো মিত্ৰজোঁটত আছোঁ, আমিও মিত্ৰজোঁটত আছোঁ এতিয়া। এতিয়া UPPL কি ষ্ট্ৰেটেজি লৈছে এইটো আমি ক'ব নোৱাৰে, ক'ত কেণ্ডিডেট দিব নিদিব সেইটো আমি ক'ব নোৱাৰে। যেনক আমি শুনিছোঁ তামোলপুৰ আৰু গোসাইগাঁৱত দিছে, কিন্তু আমি BPF আজি ডিক্লেয়াৰ কৰিছে অনলি গোসাইগাঁও। কাক ডিক্লেয়াৰ কৰা হৈছে? আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী জিকিব আৰামত জিকিব। বিজেপিয়ে BPF-ক সহায় কৰিব মিত্ৰজোঁট এইটোতো মোৰকে আপোনালোকে বেছিকৈ বুজিব পাৰে অসমীয়া ভাষাটো, মইহে অলপ আধৰুৱা হয়। মিত্ৰজোঁট ইয়াত থাকি পেলাই আৰু কি সহায় কৰা নকৰা ইয়াত প্ৰশ্ন নাহে। বন্ধুত্বপূৰ্ণ নিৰ্বাচনে খেলিব আপোনালোকে আৰামছে। বিজেপিৰ ফটো কোনফালে যাব ছাৰ? UPPL BPF-ৰ ফালে আহিব কোনটো বিজেপিৰ ফটো মিত্ৰজোঁট মিত্ৰজোঁট মানে কি? মই গোসাইগাঁৱত জিকিব কোন ছাৰ? গোসাইগাঁৱত আমি জিকিব। বিজেপিয়ে টিকেট নিদিয়ে ছাৰ গোসাইগাঁও? গোসাইগাঁৱত দিয়ে নিদিয়ে বিজেপিৰ তৰফৰ পৰা সেইটো ক'ব, আমি এইটো নকওঁ। কিন্তু আলোচনা মতে আপোনালোকে যিটো চিফ মিনিষ্টাৰৰ লগত আলোচনা হ'ল সেই মৰ্মে আপোনালোকে আমি এইটোতে চব ক'ব লাগে নেকি? আমাৰ ভিতৰত কিছুমান থাকিব না। ছাৰ মিত্ৰজোঁটত আহিলে যেতিয়া যে BTC VCDC বা এইবিলাকত কি হ'ব ছাৰ? আপোনালোকক সমান অধিকাৰ দিব লাগিব। মিত্ৰজোঁট হৈছে ৰে মেইনলি কি ডিচিশ্যন হৈছে? মেইনলি কি ডিচিশ্যন হৈছে? ডিচিশ্যন সেইটোৱে আমাৰ গোসাইগাঁৱত আমি কেণ্ডিডেট দিম, ভবানীপুৰত বিজেপিক সহায় কৰিম আৰু দুটা সমষ্টিৰ কাৰণে ঘূৰা-ঘূৰিৰ কাৰণে আমাৰ দলৰ মানে কিছুমান মানে আমি আমাৰ দুৰ্গা দাস ডাঙৰীয়া আৰু চৰণ বড়ো ডাঙৰীয়াক ভবানীপুৰত দায়িত্ব দিয়া হৈছে। বিজেপিক যেনেকৈ হ'লেও জিকাব লাগে আৰু সেইফালে ৰবিৰাম নাৰ্জাৰীক গোসাইগাঁৱত দায়িত্ব দিয়া হৈছে। তামোলপুৰটো কি হ'ব? তামোলপুৰটো আণ্ডাৰ ব্ৰেকেটত আছে। BTCৰ বাহিৰত কি হ'ব নিৰ্বাচনৰ প্ৰচাৰ? BTCৰ বাহিৰততো আমি সহায় কৰিমেই। মৰিয়নি আৰু থাওৰা আছে, দুটা সমষ্টি আছে। আপুনি নৱেম্বৰত BTCৰ চিফ হ'ম বুলি কৈছে, মই কৈছে না আপোনালোকে কৈছে? মইতো কোৱা নাই, আপোনালোকৰ সাংবাদিকৰ মাজতে কৈ আছে। এই কথাটো স্পষ্ট আপুনি ছাৰ চিফ হোৱা কথাটোক লৈ কিন্তু বহুত মানে কোনে চৰ্চা কৰি আছে কৰা নাই আপোনালোকে চবেই জানে, মই একো নাজানো। মুঠতে সেইদিনাৰ পৰা ফৰ্মেলি আমি মিত্ৰজোঁটত হৈছে, সেইটো ফাইনাল জাষ্ট ডিক্লাৰেশ্যনৰ ডিক্লেৰেশ্যনটো কেতিয়া মানে হ'ব ছাৰ? ডিক্লেৰেশ্যনটো কেতিয়া মানে হ'ব? ডিক্লেৰেশ্যন আজি হয় না কালি হয়, মুঠতে বিজেপি দলৰ পৰা কৰিব এইটো। BTCৰ বাহিৰত আপোনালোকে বিজেপি মিত্ৰজোঁটক সহায় কৰিব আৰামছে। মইতো আগৰ পৰাই যাই, আপোনালোকে শুনি থাকে। তামোলপুৰটো আণ্ডাৰ ব্ৰেকেট।